হাই বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এন্ড আপোনালোকে চাই আছে মিনহাজ টেক। সো আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব একেবাৰে প্ৰফেশ্যনেল ইউটিউব চেনেল কেনেকৈ বনায়। এজন ইউটিউবাৰৰ প্ৰথম কামটো হ'ল ইউটিউব চেনেলটো কেনেকৈ প্ৰফেশ্যনেল বনাব। সাধাৰণ এটা ইউটিউব চেনেল যিকোনো মানুহে বনাব পাৰে। সাধাৰণ ইউটিউব চেনেল বনাই লাভ নাই, যদি বনায় আপোনালোকে প্ৰফেশ্যনেল ইউটিউব চেনেলটো বনাব। সো ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা প্ৰফেশ্যনেল ইউটিউব চেনেল বনাবলৈ হ'লে আপোনালোকৰ চেনেলটো প্ৰথমে ভেৰিফাই কৰিব লাগিব, চেনেলৰ ডেছক্ৰিপশ্যন বহাব লাগিব, চেনেলৰ SEO কৰিব লাগিব, চেনেলৰ টেগ বহাব লাগিব, তেনেহ'লে আপোনালোকৰ চেনেলটো হ'ব প্ৰফেশ্যনেলি ইউটিউব চেনেল। এনেকৈ গ'লে আপোনালোকে গম নাপাব, ডাইৰেক্ট মোবাইল স্ক্ৰীণত গৈ আপোনালোকক দেখাই দি আছোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো ভালকৈ চাব, তেনেহ'লে বুজিব পাৰিব। স্কিপ কৰিলে আপোনালোকে বুজিব নোৱাৰিব। তেনেহ'লে আহক আমি মোবাইল স্ক্ৰীণত যাওঁ। আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীণত অহাৰ পিছত আপোনালোকে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব, কিবা ক্ৰম ব্ৰাউজাৰ, কিবা ফায়াৰফক্স বা অপেৰা মিনি, যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰা যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰিব পাৰে। আৰু যদি আপোনালোকে ফায়াৰফক্স বা অপেৰা মিনিৰে কৰিব নিবিচাৰে তেনেহ'লে ক্ৰম ব্ৰাউজাৰে অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰটো মই অ'পেন কৰিছোঁ। ইয়াৰ পিছত আপোনালোকে এখন নতুন জিমেইল একাউণ্ট বনাই ল'ব। পুৰণি একাউণ্টৰে ইউটিউব চেনেল নখলিব, নতুন এখন জিমেইল একাউণ্ট বনাই ল'ব। নতুন জিমেইল একাউণ্ট এটা বনাই মই এটা নতুন জিমেইল একাউণ্ট বনাই লৈছোঁ। ইয়াত ক্ৰিয়েট একাউণ্টত ক্লিক কৰি মই এটা বনাই লৈছোঁ একাউণ্ট। নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে এনেকুৱা অপশ্যন পাব। আপোনালোকে মেইল এটা ক্ৰিয়েট কৰিব পাৰে। ইয়াত এটা পাছৱৰ্ড চিলেক্ট কৰি ল'ব। এইটো মই কাটি দিছোঁ পাছৱৰ্ডৰ অপশ্যনটো। ইয়াত আহি আপোনাৰ নেক্সটত ক্লিক কৰিব, পাছৱৰ্ডটো চিলেক্ট কৰি, আৰু ইয়াত য়েছ আই মিনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেক্সটত ক্লিক কৰিব। এতিয়া হ'ব ষ্টেপ 2। ষ্টেপ 2ত আপোনালোকে এনেকৈ আপোনালোকৰ যিটো নতুন একাউণ্ট বনাইছে সেইটো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত ইয়াত চাৰ্চ কৰিব www.youtube.com বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে ডেস্কটপ মোড অ'পেন কৰিব। এনেকৈ অহাৰ পিছত আপোনালোকে আপোনালোকৰ চেনেলৰ লগত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ক্ৰিয়েট এ চেনেল এইটোত ক্লিক কৰিব। ক্ৰিয়েট এ চেনেলত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপোনালোকে ক্ৰিয়েট চেনেল এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ পিছত আপোনালোকে কাষ্টমাইজ চেনেলত ক্লিক কৰিব। কাষ্টমাইজ ইউটিউব চেনেলত ক্লিক কৰাৰ পিছত ডাইৰেক্ট এটা বেলেগ পেজলৈ যাব। এনেকুৱা এটা পেজ আহি যাব। এনেকুৱা অহাৰ পিছত আপোনালোকে প্ৰথমতেই বেছিক ইনফৰমেশ্যনত ক্লিক কৰিব। ইয়াত বেছিক ইনফৰমেশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব চেনেল নেম এণ্ড ডেছক্ৰিপশ্যন। আপোনালোকে ইয়াত চেনেল নেমটো যদি ছেম ৰাখিব বিচাৰে তেনেহ'লে ছেম ৰাখিব, নহ'লে আপোনালোকে এইটোত আহি আপোনালোকে বেলেগ এটা চেনেলৰ নাম দিব পাৰে। এনেকুৱা মই এনেকুৱা এটা নাম ৰাখি দিছোঁ। তাৰপিছত ইয়াত আপোনালোকে চেনেলৰ ডেছক্ৰিপশ্যনটো বহাব আপোনালোকৰ চেনেলৰ। তাৰপিছত এইটো কোনটো লেংগুৱেজৰ হ'লে আপোনালোকে লেংগুৱেজ বহাব ইয়াত। তাৰপিছত এইটোত বিজনেছ ইমেইল, যদি আপোনালোকৰ চেনেলটো ডাঙৰ হয়, তাৰপিছত যদি কোনোবা স্পনচাৰশ্বিপে আপোনালোকক কণ্টেক্ট কৰিব বিচাৰে তেনেহ'লে এইটো ইমেইলত কণ্টেক্ট কৰিব পাৰিব। এনেকুৱা এটা ইমেইল আপোনালোকে বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত পাব্লিছত ক্লিক কৰিব। পাব্লিছত ক্লিক কৰাৰ পিছত এইটো ছেভ হৈ যাব। তাৰপিছত ব্ৰেণ্ডিঙত ক্লিক কৰিব। ইয়াত আহি আপোনালোকে পিকচাৰ, আপোনালোকৰ চেনেলৰ যিটো প্ৰফাইল পিকচাৰ হ'ব ইয়াত ক্লিক কৰি আপোনালোকে আপলোড কৰিব। তাৰপিছত চেনেলৰ বেনাৰটো অপশ্যন আহিব। ইয়াত আপোনালোকৰ চেনেলৰ বেনাৰটো বহাই দিব। তাৰপিছত আহিব ভিডিঅ' ৱাটাৰমাৰ্ক। যদি আপোনালোকৰ চেনেলৰ ভিডিঅ' ৱাটাৰমাৰ্ক দিব বিচাৰে তেনেহ'লে দিব, নহ'লে নালাগে।
তাৰপিছত আপোনালোকে ইয়াত ছেটিঙত ক্লিক কৰিব। এইটো অপশ্যনত ছেটিঙত তলৰ ফালে গৈ ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত এনেকুৱা এটা অপশ্যন পাব আপোনালোকৰ কাৰেঞ্চিৰ। আপোনালোকৰ কাৰেঞ্চি US ডলাৰত সিলেক্ট কৰা থাকে। যদি আপোনালোকে বিচাৰে তেনেহ'লে আপোনালোকে ৰুপিটো সিলেক্ট কৰিব পাৰিব। এই অলপ তলৰ ফালে স্ক্ৰল কৰিলে আপোনালোকে ইয়াত ইণ্ডিয়া INR যিটো আছে ইণ্ডিয়ান ৰুপি এইটো সিলেক্ট কৰিব পাৰে। এইটোৰ দৰকাৰ নাই ইমান। তাৰপিছত আপোনালোকে চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত অটোমেটিকলি এইটো কাৰোবাৰ ওচৰত ইণ্ডিয়া ছেট থাকে, কাৰোবাৰ ওচৰত ছেট নাথাকে। তেনেহ'লে আৰু যদি নাথাকে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা এইটোত ক্লিক কৰি ইণ্ডিয়া সিলেক্ট কৰি ল'ব। ইয়াৰ পিছত চেনেল কিৱৰ্ডটো হ'ল আপোনালোকৰ চেনেলৰ টেগ কোনটো বস্তু। টেগ যিটো আপোনালোকৰ সাৰ্চ কৰিলে কোনটো নামেৰে সাৰ্চ কৰিব সেইটো যদি আপোনালোকে ইয়াত টেগ বহায় তেনেহ'লে আপোনালোকৰ চেনেলটো 1 নম্বৰত আহিব। সঠিক যদি টেগ হয় তেনেহ'লে আপোনালোকৰ 100% 1 নম্বৰত চেনেলটো আহিব। যেনেকুৱা মোৰ চেনেলৰ নাম মিনহাজ টেক, আপোনালোকে মিনহাজ টেক সাৰ্চ কৰিব 1 নম্বৰত মোৰ চেনেলটো আহি যাব। তো আপোনালোকে এনেকুৱা বহাব যিটো আপোনালোকৰ চেনেলৰ নাম আছে। যেনেকৈ মোৰ চেনেলৰ নাম আছাম টেক। মই এটা উদাহৰণস্বৰূপে এটা নতুন চেনেল বনাইছোঁ। এনেকুৱা আপোনালোকৰ চেনেলৰ টেগ বহাব, 10-15টা টেগ বহাব। যেনেকুৱা মই যেনেকুৱা আছাম টেক বহাইছোঁ এনেকুৱা টেগ বহাব। এনেকুৱা বহাই এইটোত ক্লিক কৰিব। এনেকুৱা 10-15টা আপোনালোকে বহাই ইয়াত ছেভ মাৰি দিব। এইটো ছেটিঙত ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ পিছত আকৌ চেনেলত ক্লিক কৰিব। চেনেলত ক্লিক কৰাৰ পিছত আকৌ এডভান্স ছেটিঙত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে ইটোত দিয়া আছে আপোনালোকৰ চেনেলটো সৰু ল'ৰা ছোৱালীৰ বাবে হয়নে। যদি আপোনালোকে কাৰ্টুন বনায় তেনেহ'লে ইয়াত ইয়েছ দিব। আৰু যদি কাৰ্টুন নবনায়, সৰু ল'ৰা ছোৱালীৰ নহয়, যিটো টেক ভিডিঅ' ব্লগিং ভিডিঅ' এইটোত বহালে নট ক্লিক কৰিব। তাৰপিছত আপোনালোকে ফিচাৰ ইকুৱেলিটিত ক্লিক কৰিব। ফিচাৰ ইকুৱেলিটিত ক্লিক কৰাৰ পিছত ফিচাৰ ৰিকুৱায়াৰ ফোন ভেৰিফাই ইয়াত ক্লিক কৰিব। ফিচাৰ ডেট ৰিকুৱায়াৰ ফোন ভেৰিফাই মানে এইটো আপোনালোকৰ ইউটিউব চেনেলটো ভেৰিফাই কৰা হ'ব ফোন নম্বৰেৰে। তাত ক্লিক কৰিব। এইটো ক্লিক কৰাৰ পিছত যদি আপোনালোকে ভেৰিফাই কৰিলে তেনেহ'লে আপোনালোকে থাম্বনেইলৰ অপশ্যনটো পাই যাব। চ' ভেৰিফাই ফোন নম্বৰত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন পাই যাব আপোনালোকে। ইয়াত আপোনালোকে ফোন নম্বৰটো মাৰিব। ফোন নম্বৰটো এনেকুৱা ক্লিক কৰাৰ পিছত গেট কোডত ক্লিক কৰিব। আৰু ওপৰত যদি আপোনালোকে মেছেজত OTPটো ল'ব বিচাৰে মেছেজত মাৰিব, বা কল যদি আপোনালোকৰ মেছেজটো নাহে তেনেহ'লে কলত ক্লিক কৰিব। আপোনালোকক ফোন কৰি এইটো OTPটো কৈ দিব। তাৰপিছত গেট OTPত ক্লিক কৰিব আৰু পিছত ভেৰিফাই এটা অপশ্যন আহিব, সেইটোত মাৰিলেই আপোনালোকৰ চেনেলটো ভেৰিফাই হৈ যাব। এনেকুৱা ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ চেনেলটো ৰেডি হৈ যাব। এইটো হৈ গ'ল আপোনালোকৰ প্ৰফেশ্যনেল ইউটিউব চেনেল। চ' আজিৰ কাৰণে বাই। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু তাৰপিছত শিকাই দিম যাতে এইটো চেনেলক ব্ৰেণ্ডিং কেনেকৈ কৰিব, ব্ৰেণ্ড একাউণ্টত কেনেকৈ নিব।